subscribe and bell হেল্ল' icon. গাইজ, আজি Press আমি for new আহি video. পাইছোঁহি ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে। ব্ৰহ্মপুত্ৰ নদীখন কেনেদৰে আমাৰ গৰাখহনীয়াই নষ্ট কৰি আছে। চ' আজি এইখিনি বস্তু আপোনালোকক দেখুৱাম। চ' এতিয়া মই উপস্থিত আছোঁ উজিৰেশ্বৰ ৰহমানীয়া মাদ্ৰাছাৰ পিছপিনে। চ' আপোনালোকক দেখাম কেনেদৰে ব্ৰহ্মপুত্ৰ নদীখনে আমাৰ গৰাখহনীয়াই খেতি পথাৰ সকলোবিলাক কি নষ্ট কৰি আছে। আপোনালোকে চাই আছে, দেখি আছে কেনেকৈ দৰে ভাঙি আছে। চ' আজি আমি আপোনালোকে দেখি আছে কেনেদৰে আমাৰ গাঁও অঞ্চলক বিনম্ৰভাৱে ক্ষতি সাধন কৰি আছে। আৰু এই গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ আমি বহুত চেষ্টা কৰি আছোঁ, কিন্তু কোনো ধৰণৰ কাৰ্যই সফল হ'ব পৰা নাই। গতিকে আমি আমাৰ সমূহ ৰাইজক তথা আৰু যিমান বন্ধু যুৱক বন্ধু আছে সকলোৱে আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনে কিবা এটা সুবিধা হয়, যাতে আমাৰ এই ভাঙনিৰ পৰা দূৰ হ'ব পাৰোঁ। আৰু আমাৰ এই ইমান ব্ৰহ্মপুত্ৰ নদীখনে গৰাখহনীয়াই কি কৰি আছে, আমাক ভাঙি বহুত কষ্ট, বহুতৰ মাটি, কিছুমান খেতি বাতি কি কৰি আছে, নষ্ট কৰি আছে। চ' আপোনালোকক এতিয়া দেখাম কেনেদৰে ভাঙিছে ব্ৰহ্মপুত্ৰ নদীখন। গৰাখহনীয়াই কি বহুত মাটি ভাঙি শেষ কৰি দিছে। চ' আজি আপোনালোকে চাই আছে, দেখি আছে কেনেদৰে ভাঙিছে। চ' ইয়াৰ পিছতে আমি আৰু দেখাম আপোনালোকক। এতিয়া আপোনালোকক দেখাম যে ব্ৰহ্মপুত্ৰ নদীখন কেনেদৰে গৰাখহনীয়াই নষ্ট কৰিছে খেতি পথাৰ। চ' এইবিলাক দেখি আছে খেতি পথাৰ, বিভিন্ন ধৰণৰ খেতি পথাৰবিলাক লাহে ভাঙি ভাঙি শেষ হৈ আছে। গৰাখহনীয়াই বহুত আমাৰ কি আছে খেতিবিলাক নষ্ট কৰি আছে। চ' সেইকাৰণে ইয়াৰ পৰা দূৰ হ'বলৈ আমাৰ কি বহুত অসুবিধা যেন লাগি আছে। আমাৰ সকলো মানুহ কি আছে ক্ষতি সাধন কৰি আছে ব্ৰহ্মপুত্ৰ নদীডালে। চ' আজি আমি এইখিনি আপোনালোকক দেখালোঁ। ছাৰ এইপিনে দেখক নদীবিলাক লাহে লাহে সৰু হৈ আছে, কিন্তু ভাঙি এতিয়াও অলপ অলপ আছেই চাগে।